নমস্কাৰ পোনপ্ৰথমে আপোনালোক সকলোকে মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আমাৰ এই যাত্ৰা হ'ল নামনিৰ পৰা উজনি অসমলৈ। কামৰূপ জিলাৰ বাইহাটা চাৰিআলিৰ পৰা আমাৰ এই যাত্ৰা আৰম্ভ হয় আৰু আমি তেজপুৰ হৈ পোনপ্ৰথমে লখিমপুৰলৈ যাওঁ আৰু বান্দৰদোৱা পাওঁতে ৰাতি হোৱা বাবে তাৰ হোটেল এখনতে ৰাতিটো থাকি আকৌ আমি পিছদিনা পুৱাই যাত্ৰা আৰম্ভ কৰোঁ প্ৰকৃতিৰ মনোমোহা ৰূপ উপভোগ কৰি। এইখন বগীবিল দলং। এই দলংখনৰ ওপৰেৰেই আমি উজনিৰ ফালে আৰু আগুৱাই যাই থাকোঁ। এই বগীবিল দলংখনে ধেমাজি জিলা আৰু ডিব্ৰুগড় জিলাক সংলগ্ন কৰিছে। ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত থকা এই বগীবিল দলংখন গাড়ী মটৰ আৰু ৰেলগাড়ীৰ দুয়োটাৰে যাতায়াতৰ সুবিধা থকা ভাৰতৰ ভিতৰত সকলোতকৈ দীৰ্ঘতম দলং আৰু এছিয়া মহাদেশৰ ভিতৰত এই অসম গৌৰৱ দলংখনে দ্বিতীয় স্থান দখল কৰিছে। এই দলংখনৰ দৈৰ্ঘ্য হ'ল প্ৰায় ৪,৯৪০ মিটাৰ। দীৰ্ঘতম দলং হিচাপত এই বগীবিল দলংখনে ভাৰতৰ ৫ম স্থান দখল কৰে। আৰু আপোনালোকক এইখিনিতে এটা কথা জনাই থওঁ, মোৰ এই ভিডিঅ'টো এনেকৈ ইউটিউবত দিম বুলি মই বনোৱা নাছিলোঁ। যদি ইউটিউবত দিম বুলি বনালোঁ হয় অলপ ভালকৈ বনালোঁ হয় চাগে, অলপ চেষ্টা কৰিলোঁ হয় ভালকৈ বনাব। কিন্তু মই কোনো ইউটিউবত দিয়াৰ লক্ষ্যৰে তেতিয়া ভিডিঅ'টো কৰা নাছিলোঁ। মোৰ যাব দেৰি হ'ল মানে তাতে হ'লে এনেকৈ কোনো লক্ষ্যৰে বনোৱা নাছিলোঁ। এতিয়া এইকেইদিন ঘৰতে কৰোণাৰ কাৰণে এনেই বৰিং হৈ থকাতকৈ মই ভিডিঅ'টো আপোনালোকৰ মাজত ইউটিউবত দিম বুলি ভাবিলোঁ আৰু সেইকাৰণে এনেকৈ এডিট চেডিট অলপ কৰি কিনে দি দিছোঁ। আৰু আপোনালোকে ভিডিঅ'টো চাব, ভালকৈ উপভোগ কৰিব, এয়ে আশা থাকিলে আপোনালোকলৈ। উজনিৰ সেউজীয়া চাহ বাগানৰ মাজে মাজে আমি শিৱসাগৰলৈ যাত্ৰা আগবাঢ়ি থাকোঁ আৰু আমি প্ৰায় দুপৰীয়া সময়ত শিৱসাগৰ যাই পাওঁ আৰু শিৱসাগৰ পাই পোনপ্ৰথমে গাড়ীৰ পৰাই শিৱসাগৰ পুখুৰীটো দেখা পাওঁ। সঁচাই বহুত ডাঙৰ হয় এই শিৱসাগৰ পুখুৰীটো। ইমূৰৰ পৰা সিমূৰলৈ চকুৰে মণি পাবই টান এই পুখুৰীটো। এই পুখুৰীটোক বৰপুখুৰী হিচাপেও জনা যায়। এই বৰপুখুৰীৰ গাতে লাগি আছে শিৱদৌল, দেৱীদৌল আৰু বিষ্ণুদৌল। এই দৌল তিনিটা ১৭৩৪ চনত আহোম ৰজা স্বৰ্গদেউ শিৱসিংহৰ ৰাণী বৰৰজা অম্বিকাই নিৰ্মাণ কৰিছিল। আমি পোনপ্ৰথমে শিৱদৌল দৰ্শন কৰোঁ। এই শিৱদৌলত মহাদেৱ শিৱৰ পূজা অৰ্চনা কৰা হয়। ভাৰতৰ ভিতৰতে সকলোতকৈ ওখ শিৱ মন্দিৰ শিৱদৌলৰ উচ্চতা হ'ল প্ৰায় ১০৪ ফুট। শিৱদৌলৰ শীৰ্ষত ৮ ফুট ওখ এটা সোণৰ কলচীও আছে আৰু শিৱদৌলৰ সোঁফালে আছে এই দেৱীদৌল। এই দেৱীদৌলত মা দুৰ্গাৰ পূজা অৰ্চনা কৰা হয়। দেৱীদৌলত দুৰ্গা পূজা প্ৰতি বছৰে বহু উলহ মালহেৰে উদযাপন কৰে। দেৱীদৌলৰ দৰে শিৱদৌলতো প্ৰতি বছৰে মহাশিৱৰাত্ৰিত বহুত ডাঙৰকৈ এখন মেলা আয়োজন কৰি শিৱৰাত্ৰি পালন কৰে। মহাশিৱৰাত্ৰিত ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা শিৱসাগৰলৈ ভক্তৰ সোঁত বয়। মই এই ভিডিঅ'টোত আপোনালোকক শিৱদৌল, দেৱীদৌল, বিষ্ণুদৌল আটাইখিনিৰে সুন্দৰ সুন্দৰ ভিউ দেখাবলৈ চেষ্টা কৰিছোঁ। আপোনালোকে উপভোগ কৰক ভিডিঅ'টোৰ মাজেৰে। শিৱদৌলৰ বাওঁফালে আছে ভগৱান বিষ্ণুৰ মন্দিৰ, এই বিষ্ণুদৌল। দৌল যাত্ৰা আৰু ৰথ যাত্ৰা উৎসৱ বিষ্ণুদৌলত প্ৰতি বছৰে বহু উলহ মালহেৰে উদযাপন কৰে। এয়া শিৱদৌলৰ চৌহদৰ ভিতৰৰ পৰা শিৱসাগৰ পুখুৰীৰ দৃশ্য। প্ৰায় ১৩০ একৰ মাটি আগুৰি এই শিৱসাগৰ পুখুৰীটো আছে।
এয়া হ'ল ৰংঘৰ। এই দুমহলীয়া অট্টালিকা ৰংঘৰত বহি আহোম স্বৰ্গদেউসকলে ৰংঘৰৰ বাকৰিত হোৱা বিভিন্ন ধৰণৰ খেল ধেমালি উপভোগ কৰিছিল। আহোমৰ ৰাজধানী ৰংপুৰত থকা ৰংঘৰ পোনপ্ৰথমে স্বৰ্গদেউ ৰুদ্ৰসিংহই কাঠ আৰু বাঁহেৰে নিৰ্মাণ কৰিছিল। তাৰ পাছত স্বৰ্গদেউ প্ৰমত্ত সিংহই তেওঁৰ ৰাজত্বকালত ইটাৰে ৰংঘৰৰ পুনৰ নিৰ্মাণ কৰে। আপোনালোকক ৰংঘৰৰ ভিউ কেইটিমান দেখাবলৈ চেষ্টা কৰিছোঁ, আপোনালোকে উপভোগ কৰক। এইটো হ'ল চক্ৰধ্বজ সিংহৰ দিনত নিৰ্মাণ কৰা গোলাঘৰ। এই গোলাঘৰত আহোম কালত গোলা বাৰুদৰ ভাণ্ডাৰ আছিল। গোলাঘৰৰ ওচৰতে আছে তলাতল ঘৰ, যিটো সেনা বাহিনীৰ আধাৰৰ ওপৰত নিৰ্মাণ কৰা হৈছিল। তলাতল ঘৰত 2টা গুপ্ত সুৰংগ আছে, লগতে মাটিৰ তলতো ইয়াৰ 3টা মহলা আছে বুলি জনা যায়। তলাতল ঘৰত থকা এটা সুৰংগ 3 কিলোমিটাৰ দীঘল। ই দিখৌনত সংলগ্ন হৈছে। আনটো সুৰংগ 16 কিলোমিটাৰ দীঘল আৰু ই গড়গাঁৱৰ লগত সংলগ্ন হৈ আছে। আমি তলাতল ঘৰৰ ভিতৰতো সোমাওঁ, কিন্তু তলাতল ঘৰৰ ভিতৰত আন্ধাৰ হৈ থকাৰ বাবে ভিডিঅ'টো ভাল নহ'ল তলাতল ঘৰৰ ভিতৰত যোৱা, সেইবাবে ইয়াত আপলোড নিদিলোঁ। আমি তলাতল ঘৰ চাই কিনে তাৰ পাছত আহোম স্বৰ্গদেউ ৰুদ্ৰসিংহই তেওঁৰ মাতৃ জয়মতীৰ স্মৃতিত খান্দি উলিওৱা জয়সাগৰ পুখুৰীলৈ যাওঁ আৰু জয়সাগৰ পুখুৰীৰ সেই গধূলিৰ সুন্দৰ দৃশ্য উপভোগ কৰোঁ। জয়সাগৰ পুখুৰী চাই আমি পিছদিনা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান চোৱাৰ উদ্দেশ্যেৰে ৰাতিটো বৰা গেষ্ট হাউচত থাকোঁ। বৰা গেষ্ট হাউচটো আপোনালোকক দেখাইছোঁ, গোটেইখিনি ভিউ আপোনালোকে চাই লওক। বহুত সুন্দৰ সুবিধাৰে পৰিপূৰ্ণ এই গেষ্ট হাউচটো। আপোনালোকে কেতিয়াবা কাজিৰঙালৈ গ'লে ইয়াত থাকিব পাৰিব। প্ৰাইচো বেছি নহয়, মানে ভাড়াটোও বেছি নহয় ইয়াৰ, আৰু গোটেইখিনি সুবিধাও আছে। ৰাতিটো বৰাদাৰ গেষ্ট হাউচতে থাকি পিছদিনা পুৱা আমি বৰাদাৰ জীপখন লৈ কাজিৰঙাৰ মনোমোহা দৃশ্য উপভোগ কৰিবলৈ যাত্ৰা কৰোঁ। প্ৰথমে আমি চাহ বাগানৰ মাজে মাজে সেউজীয়াবোৰ উপভোগ কৰি কৰি কাজিৰঙাৰ ভিতৰত সোমাবলৈ টিকট কাটিব যাওঁ। টিকট লৈ এইবাৰ আমাৰ যাত্ৰা কাজিৰঙাৰ মাজভাগত অৱস্থিত কহৰা ৰেঞ্জলৈ। কহৰা ৰেঞ্জৰ বাহিৰেও কাজিৰঙাত বাগৰি, বুঢ়া পাহাৰ আৰু অগৰাতলি বুলিও আন 3টা ৰেঞ্জ আছে। 430 বৰ্গ কিলোমিটাৰ ঠাই আৱৰি থকা এই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান গোলাঘাট আৰু নগাঁও এই 2খন জিলাক সামৰি অৱস্থিত। এশিঙীয়া গড়ৰ বাবে বিখ্যাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ গড়ৰ উপৰিও বনৰীয়া হাতী, বনৰীয়া মহ, দল হৰিণ বহুলভাৱে দেখিবলৈ পোৱা যায়। ইয়াৰ উপৰি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পোৱা আন কিছুমান জীৱ জন্তু হ'ল বাঘ, নল গাহৰি, সোণালী বান্দৰ, সগুৰা পহু ইত্যাদি। এই ভিডিঅ'টোত বনৰীয়া মহ, অসমৰ বিখ্যাত এশিঙীয়া গড় লগতে দল হৰিণৰ ধুনীয়া ভিডিঅ' ক্লিপ কেইটামান আছে, আপোনালোকে উপভোগ কৰিব বুলি আশা থাকিল।
কাজিৰঙাৰ ভিতৰৰ নদ নদী, গছ গছনি, চৰাই চিৰিকটি, মাছ কাছ সকলোৰে মনোমোহা দৃশ্য উপভোগ কৰি লগতে জীপ চাফাৰীৰ আনন্দ লৈ আমি পুনৰ পৰা গেষ্ট হাউচলৈ উভতি আহোঁ। তাৰ পাছত এই যাত্ৰাত শেষৰবাৰৰ বাবে চাহ বাগানৰ সেউজীয়াবোৰ পুনৰ এবাৰ ওচৰৰ পৰা উপভোগ কৰোঁ। আৰু তাৰ পাছত কাজিৰঙাৰ হালধিবাৰী অৱস্থিত বুঢ়ীমাই মন্দিৰত মা দুৰ্গাৰ চৰণত সেৱা জনাই আকৌ যাত্ৰা আৰম্ভ কৰোঁ। ইয়াৰ পাছত নগাঁৱৰ পুৰণি গুদামত অৱস্থিত পৃথিৱীৰ সৰ্বোত্তম শিৱলিংগ মহামৃত্যুঞ্জয় মন্দিৰ দৰ্শন কৰোঁ। এই শিৱলিংগৰ উচ্চতা হ'ল 126 ফুট। মহাদেৱৰ চৰণত সেৱা জনাই আমি ঘৰ অভিমুখে যাত্ৰা কৰোঁ ইয়াৰ পৰা।